আজি আপোনালোকৰ কাৰণে মই চিলি চিকেন বনাবলৈ আনিছোঁ। চিলি চিকেন বনাবৰ কাৰণে এইখিনি মই লোকেল চিকেন লৈছোঁ, বনলেছ হয়। মই কেনেকৈ বনাওঁ আপোনালোকক এটা এটাকৈ দেখুৱাই যাম। ফাৰ্ষ্টতে দিছোঁ মই আদা নহৰু পেষ্ট এটা ইয়াত এটা ডিম দি দিম। সোৱাদ অনুযায়ী নিমখ দিম। 2 চামুচ মই ময়দা দিম ইয়াত। ডেৰ চামুচ কৰ্ণফ্ল'ৰ দিম, 1 চামুচ আৰু আধা চামুচ দিম ইয়াত। আধা চামুচ মই ভিনেগাৰ দি দিছোঁ ইয়াতে। অকণমান ফুড কালাৰ দি দিম ইয়াত, নিদিলেও হয় ফুড কালাৰটো। দেখাত ধুনীয়া হ'বৰ কাৰণে দিছোঁ কালাৰটো। ভালকৈ মই মিক্স কৰি 30 মিনিটছৰ কাৰণে ৰাখি দিম। এইখিনি হৈ গ'ল। এতিয়া মই 30 মিনিটছৰ কাৰণে এইখিনি ৰাখি দিম। চিলি চিকেনখিনি দিবৰ কাৰণে মই পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ। পিঁয়াজখিনি মই এনেকৈ কাটি লৈছোঁ। কেপচিকাম লৈছোঁ 2টা, এইখিনিও মই একেটা ষ্টাইলতে কাটিছোঁ পিঁয়াজৰ নিচিনা। আৰু আদা নহৰু লৈছোঁ, নহৰু 9 ফুটামান লৈছোঁ, আদা এটুকুৰা লৈছোঁ, মিহিকৈ কুটি লৈছোঁ আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এটা বাতি লৈছোঁ, বাতিত অলপমান পানী দিম, অলপ দিছোঁ পানী। 3 চামুচ মই চয়া চচ দিম ইয়াত, 1 চামুচ দিছোঁ। দুই চামুচ, 3 চামুচ। টমেটো চচ দিম, তেনেকৈ মই 3 চামুচকৈ দি যাম। 1 চামুচ দিছোঁ, 2 চামুচ, 3 চামুচ। এতিয়া মই চিলি চচ দিম তেনেকৈ 3 চামুচ। ৰেড চিলি চচটো দিলেও হয়, নিজৰ কথা, গ্ৰীণটো নাপালে। এনেকৈ মই ইয়াৰ আৰু 3 চামুচেই দিম। 2 চামুচ আৰু 1 চামুচ দিলে হৈ যাব। 3 চামুচ। আৰু মই ইয়াতে কৰ্ণফ্ল'ৰ দি দিম, তাৰো মই 1 চামুচ দিম ইয়াতে। তাৰপৰা মই কৰ্ণফ্ল'ৰ 1 চামুচ দি দিছোঁ ইয়াত। এইখিনি ভালকৈ এতিয়া মিক্স কৰি ল'ম। এইখিনিও মোৰ ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এতিয়া পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এইখিনি মোৰ হৈ গ'ল 30 মিনিটছ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। জ্বলাই ল'লোঁ, কেইখন গৰম হৈ লওক। হৈ গ'ল। এতিয়া মই ইয়াৰ ৰিফাইনখিনি দি দিম। ৰিফাইনখিনি গৰম হৈ লওক। এপিচ এপিচকৈ কৰি দিম। মোৰ ভাজি হৈয়ে গৈছে, চাওকচোন এনেকুৱা কালাৰ হোৱালৈকে মই ভাজি আছোঁ। এতিয়া পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। গৰম হৈ গ'ল। এতিয়া মই ইয়াত আকৌ ৰিফাইন অকণমান দি দিম। গৰম হৈ গ'ল। ইয়াত আদা নহৰুখিনি দি দিছোঁ, পিঁয়াজখিনি দিছোঁ, কেপচিকামখিনি দি দিছোঁ আৰু 2টা কেঁচা জলকীয়া দি দিছোঁ। এইখিনি অলপ টাইম মই ভাজিম। এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি থাকিম আৰু ইয়াতে অকণমান নিমখ দি দিম। এইখিনি মোৰ ভজা হৈ গৈছে। মই চিমত দি পেলাই এনেকৈ 10 মিনিট ভাজি আছিলোঁ। এতিয়া অথনি মই মিক্স কৰি থোৱা এই চচখিনি দি দিম। টমেটো চচ আৰু চিলি চচ, চয়া চচ
আৰু কৰ্ণফ্ল'ৰ এনেকৈ মই মিক্স কৰি থোৱাখিনি এতিয়া ইয়াত দি দিম। এইখিনিও মই অলপ টাইমৰ কাৰণে লৰাই থাকিম। এইখিনিও মই 5 মিনিটমান লৰাই থাকিম। বেছি নহয়, অকণমান মই ইয়াত পানী দি দিম। ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াত দি দিম। এইখিনিও 10 মিনিটৰ কাৰণে ৰাখি দিম। এইখিনি মোৰ চিলি চিকেন হৈ গ'ল ৰেডি। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। খাবলৈও বিৰাট টেষ্টি লাগে এনেকৈ বনালে। আপোনালোকেও এনেকৈ বনাই খাব। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এইখিনি মোৰ চিলি চিকেন হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে। এতিয়া মই ইয়াৰ ওপৰত অলপ অলপ পিঁয়াজ দি দিম। ৰাউণ্ড ৰাউণ্ডকৈ কাটিছোঁ। এইখিনি হৈ গ'ল আৰু ইয়াৰ ওপৰত কেঁচা ধনিয়া অলপ দি দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই খাবচোন, বিৰাট টেষ্টি লাগে। আৰু মই এপিচ মাংস দেখুৱাম আপোনালোকক। ইমান ধুনীয়া হৈছে ভিতৰটো চাওকচোন। বহুত ধুনীয়া হয় এনেকৈ ফ্ৰাই কৰি ল'লে। বিৰাটেই ভাল লাগে এনেকৈ খাই। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ।